দেওবৰীয়া বিশেষ কিবা এটা খাবলৈ মন যায় ন, সেইকাৰণে মই আজি ৰান্ধিলোঁ ডিম আৰু আলুৰ পৰঠা। মই প্ৰথমতে ডিম আৰু আলুখিনি বইল কৰি লৈ তাতে মই পিঁয়াজ, কেঁচা ধনিয়া পাত, পিঁয়াজ পাত, কেঁচা জলকীয়া, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান ৰঙা জলকীয়া গুড়ি দি মই পিটিকাখন বনাই লৈছোঁ ধুনীয়াকৈ। আৰু এফালে মই আটা মঠিবৰ কাৰণে আটা লৈছোঁ আৰু তাত অকণমান মই কালজিৰা দিছোঁ, যাতে কোনো ধৰণৰ গেছৰ সমস্যা নহয় সেই বুলি ভাবিয়ে দিছোঁ। আৰু এফালে মই আটা মঠি হোৱাৰ পাছত মই আটাৰ লাডুটো এটা বাতিৰ আকাৰত কৰি লৈ মই তাতে যিখিনি পিটিকা বনাইছিলোঁ সেইখিনি মাজত ভৰাই ধুনীয়াকৈ এনেধৰণৰ এটা শ্বেপ দি লৈছোঁ, যাতে মোৰ বেলিবৰ কাৰণে সুবিধা হয়। এয়া মই এখন এখনকৈ ধুনীয়াকৈ বেলি লৈছোঁ। অকণমান খালি বেলোতে শুকান গুড়ি দিবলগীয়া হয়, নহ'লে মাজৰ যিখিনি পিটিকা আছে ওলাই পৰে। এনেধৰণে মই পৰঠা এখন এখনকৈ পুৰিও লৈছোঁ আৰু খাবলৈ